শুনক আমি এটা কথা চিন্তা কৰিছো যে চাকৰিৰ ক্ষেত্ৰত সব ক্ষেত্ৰতে কিবা কিনি ইন্টাৰভিউ পাতি পেলেহে চাকৰি দেই যেনেবা এতিয়া শিক্ষক এটাৰ ক্ষেত্ৰত মানে কি কয় এটো টেট পাতি পেলেহে চাকৰি দেই দিলে লাগে কিবা বিএড লাগে কিবা লাগে হ্যাঁ সব ক্ষেত্ৰতে এতিয়া চাকৰিৰ ক্ষেত্ৰত ইন্টাৰভিউ দি পেলেহে চাকৰিটো পায় কিন্তু আজি আমি অসমৰ সৰ্বসাধাৰণ ৰাইজে ইয়াকে চিন্তা কৰিছো যে যিবিলাক এতিয়া এমপি এমএলএ হ'ব বিচাৰিছে বা হৈ আছে তেখেতসকলে কিবা ইন্টাৰভিউ দি পেলে হ্যাঁ এমএলএ বা এমপি হৈছে নেকি গতিকে আমি এতিয়া অসমৰ সৰ্বসাধাৰণ ৰাইজে সকলো জনগোষ্ঠীয়ে এটা আমি এইটো চিন্তা কৰিছো যে আমি এতিয়া কোনোবা যদি এমএলএ এমপি ৰাজ্যসভাৰ কিবা হয় বৰ্ডৰ কিবা হয় ইলেকশ্যন খেলিব লাগিলে তাৰ আগতে তেখেতসকলে পেট দিব লাগিব পেটত পাছ কৰিব লাগিব পেটত পাছ কৰাৰ পিছতহে নমিনেশ্যন ফাইল কৰিব পাৰিব মানে পেট মানে কি জানা পলিটিকেল ইলিজিবল টেষ্ট পলিটিকেল ইলিজিবল টেষ্ট তাত যিবিলাকে পাছ হ'ব তেওঁলোকেহে নমিনেশ্যন কৰিব পাৰিব সাবমিট কৰিব পাৰিব তাৰ পিছত বেছ নো ডাউট কিন্তু আজি সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাই মানে এই যে পেট পাছ কৰিছিল নেকি আমাক যে পেট কিবা কিনি পাছ কৰিব লাগিব 50% লাগিব শিক্ষকবিলাক কিবা কিনি দি আছে ডিএলএ লাগিব বিএড লাগিব বুলি কৈ আছে সেইটোতো যুক্তি কথা নহয় গতিকে এতিয়া আমাৰ শিক্ষামন্ত্ৰীও পেট পাছ কৰিব লাগিব আমাৰ মানে যে চিফ মিনিষ্টাৰ অসমৰ যেটো চিফ মিনিষ্টাৰ সোণোৱাল ছাৰেও মানে পেট পাছ কৰিব লাগিব তেতিয়াহে আমি তেখেতসকলক অসমৰ মুখ্যমন্ত্ৰী অসমৰ মানে শিক্ষামন্ত্ৰী বুলি মানি ল'ম দেই ৰাইজ কিন্তু সেইটোহে আমি এতিয়া চিন্তা কৰিছো ৰাইজেও সেই ক্ষেত্ৰত আহক আৰু সকলো সমাজে এই ক্ষেত্ৰত একমত দিয়ক ধন্যবাদ